সকলোকে স্বাগতম জনাইছোঁ মোৰ দিব অন্যটা ভিডিঅ'লৈ। আজি হৈছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি। প্ৰথমে সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। মই বৰ্তমান আছোঁ শিৱসাগৰ জিলাৰ ঐতিহাসিক শিৱ মন্দিৰত আৰু ৰাতিপুৱা কেনেদৰে ভক্তসকলে শিৱক আৰাধনা কৰিছে আৰু আপোনালোকে দেখিবলৈ পাইছে শ শ লোক আহি ইয়াত উপস্থিত হৈছে আপোনালোকক আৰু কেনেদৰে ইয়াত উদযাপন কৰা হৈছে শিৱৰাত্ৰি সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো এজন কৰ্মচাৰীৰ লগত ঐতিহাসিক শিৱদৌলত কেনেদৰে শিৱৰাত্ৰি উদযাপন কৰা হৈছে সেই বিষয়ে কথা পাতিম। আপোনাৰ নামটো ক'ব? মোৰ নাম সাধন চন্দ্ৰ। আপোনাৰ ঘৰ ক'ত? ঘৰ মই দলমুখ চাৰিআলি শিৱসাগৰতে। আপুনি কিমান দিনৰ পৰা ইয়াত কাৰ্যৰত হৈ আছে? মই ইয়াত প্ৰায় 10 বছৰমান হ'ব। ইয়াত কিদৰে শিৱৰাত্ৰি উদযাপন কৰা হৈছে? মানে একচুৱেলি তাৰমানে শিৱৰাত্ৰি আজি ৰাতি মানে শিৱ চতুৰ্দশী লাগিব, কিন্তু তাৰ আগতে আমি মানে সেই মন্দিৰৰ এই তাৰ ভক্তৰ সুবিধাৰ্থে আমি পানী ঢলাৰ তাৰমানে সুবিধা কৰি দিছোঁ আৰু এই পানী ঢলা কাৰ্যসূচী কালিলৈকে বজাই থাকিব। কালি তাৰমানে গোটেই দিনটো আৰু মানে ইয়াৰ লগত সংগতি ৰাখি পেলাই আমাৰ ইয়াত মেলাৰ আয়োজন কৰা হৈছে আৰু তাত মানে বিভিন্ন সংগীতানুষ্ঠান হৈ গ'ল আৰু যোৱাকালি আমাৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি পেলাই তাত মেলা উদযাপন কৰিলে। আৰু কিমান দিনীয়া কাৰ্যসূচী? এইটো হ'ল আপোনাৰ 5 দিনীয়া কাৰ্যসূচী, মানে 17 তাৰিখৰ পৰা 21 তাৰিখলৈকে হ'ব। আপোনালোকে ধন্যবাদ থাকিল। আপুনি মহাদেৱৰ হৈ কিবা এটা কৈ দিয়ক। মহাদেৱ সকলোকে ভাল কৰক আৰু গোটেই দেশত শান্তি ঘূৰাই আনক, সেইটোৱে কামনা কৰিলোঁ। ধন্যবাদ থাকিল। শিৱ মন্দিৰৰ এজন পূজাৰীৰ লগত আমি লগ পাইছোঁ। তেওঁৰ নামটো কৈ দিব। মোৰ নাম বিশ্বজিৎ বৰঠাকুৰ। আপোনাৰ ঘৰ ক'ত? মোৰ শিৱসাগৰতে, শিৱসাগৰ চেকাপাৰ অঞ্চলত। ইয়াত কেনেদৰে পূজা অৰ্চনা কৰা হৈছে? আজি শিৱৰাত্ৰি চতুৰ্দশী, কৃষ্ণ চতুৰ্দশী মিলিছে আপোনাৰ আবেলি 6টা 5-ৰ পৰা সন্ধিয়া 6টা 5-ৰ পৰা আৰু ৰাতিলৈ শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ শিৱদৌলত শিৱৰাত্ৰি পূজা উদযাপন কৰা হ'ব আৰু এই পূজা গোটেই ৰাতি চলিব আৰু হোম যজ্ঞ ইয়াত সম্পাদন হ'ব আৰু এই তিথিটো চতুৰ্দশী তিথিটো দেওবাৰৰ আবেলি 3:35 আছে। যথেষ্ট লোকৰ সমাগম হৈছে ইয়াত। ওম শিৱায়ে বিষ্ণুৰূপায়ে বিষ্ণৱে শিৱৰূপনী অনাদি জগদীশ্বায় নমো হৰি হৰত্মনি ভক্ত মঞ্চা সম্পূৰ্ণ ফলবাহিক কৰি সৰ্বমংগল কৰি মহাদেৱে আনন্দ মনে ৰক্ষা কৰক। জয়।